নমস্কাৰ, মই মুস্কান অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ক'ত যাওঁ কি কৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাই যাম আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু মই যাবলৈ ওলালোঁ যে গাঁৱলৈ বুলি। আৰু মোৰ বৰাব্বাহঁতৰ ছোৱালীটো আহিল গুৱাহাটীৰ পৰা। আমি একেলগে লগ হৈ আমি গাঁৱলৈ বুলি ঘৰলৈ যাবলৈ ওলালোঁ। তাৰপিছত এয়া আমি গৈ আছোঁ, এতিয়া ঘৰ পামেই আৰু বেটাৰী ৰিক্সাত গৈ আছোঁ লাহে লাহে। তাৰপিছত ঘৰ পায়ে বিয়ালৈ বুলি ৰেডি হ'লোঁ। গাঁৱতে এখন বিয়া আছিল যিহেতুকে তাতে যাবলৈ বুলি ৰেডি হ'লোঁ আৰু এয়া এইবোৰ চাই থাককচোন, আমি গৈ আছোঁ। আমি এতিয়া বিয়ালৈ বুলি ওলাইছোঁ আৰু ছোৱালীবিলাকে পূৰা একদম ৰেডি চেডি হয়, পূৰা আপা চাব লাগিবতো হয়নে নহয় আপিয়াত তহঁতেচোন মাত চাত নেদা কিয়? কোনোবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নেকি তহঁতৰ? আছে বোলে গাইছ। গাঁৱত মই বহুত দিন যোৱাই নাছিলোঁ, মানে 1.5 বছৰ মানে হ'ব চাগে যোৱাই নাছিলোঁ মই। তাৰপিছত যাই কেনে কিবা এটা ভাল লাগিছে, চব চেঞ্জ হৈ গৈছে, ৰাস্তাবোৰ চেঞ্জ হৈ গৈছে। তাৰপিছত এয়া আমি এতিয়া বিয়াৰ ঘৰ পামেই লাহে লাহে গৈ আছোঁ। এয়া আমি এতিয়া বিয়াৰ ঘৰ পালোঁ। তাৰপিছত আমি ডাইৰেক্ট মানে খাবৰ কাৰণে গ'লোঁ, যিহেতুকে দেৰিও হৈছে সেইকাৰণে আমি ডাইৰেক্ট খাবৰ কাৰণে গ'লোঁ আৰু বিয়া। তাৰপিছত খাই বৈ কিনে অলপ ৰেষ্ট ল'লোঁ। তাৰপিছত এয়া কইনাক ফটো উঠোৱাই নহ'ল, যিহেতুকে তাই ব্যস্ত আছিল সেইদিনাখন। আপোনালোকে জানেই বাৰু কিমান ব্যস্ত থাকে। এয়া কইনাই এতিয়া মানে পূৰা প'জ দি আছে আৰু ফটো উঠিবৰ কাৰণে। তাৰপিছত অলপ ৰেষ্ট লৈ কিনে আমি আৰু ময়ো আৰু ফটো দুখনমান উঠিলোঁ। উঠি এটা ৰীল বনালোঁ তাতে আৰু বিয়াৰ ঘৰত। তাৰপিছত এনেকৈ আহিলোঁ। তাৰপিছত আহিলোঁ আমি চিপাঝাৰত বুলি কিবা এখন ৰেষ্টুৰেণ্ট খুলিছে নতুনকৈ, টপিংছ নামৰ। তো তাত গ'লোঁ, যাই আমি মেনু চালোঁ। চাই মেলি আমি বস্তু অৰ্ডাৰ দিলোঁ, মানে ভিডিঅ' কৰাই নহ'ল, ক্লিপ লোৱাই নহ'ল, তো দেখাব নোৱাৰিলোঁ সেইকাৰণে। তাৰপিছত আমি খাই মানে আহিলোঁ ঘৰলৈ বুলি। কিন্তু ইমান ধুনীয়া টেষ্টি বনাইছিল যে মানে ভাল লাগিছে খাই। আপোনালোকেও যাব টপিংছত, যাই কিনে মোৰ কথা ক'ব, ডিছকাউণ্ট দিব আপোনালোককো। যাব আপোনালোকেও, আৰু মানে ভাল লাগিছে। তাৰপিছত খাই বৈ মিলি কিনে আমি যিহেতুকে বহুত দিনৰ মূৰত লগ পাইছোঁ, ফটো চটো উঠি পিনে আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি আমি আকৌ বিয়াৰ ঘৰলৈ গ'লোঁ, যিহেতুকে কইনা মানে নিয়া মুহূৰ্তটো বহুত দুখ লাগে নহয়নে বাৰু? ছোৱালী হৈ মানে জন্ম পোৱাটো ইমান সহজ কথা নহয়, নিজৰ ঘৰ এখনেৰে আনৰ ঘৰলৈ যাব লাগিব। বাকী যিয়ে নহওক তাই সদায় ভালে থাকক, তাৰে কামনা। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ, বাই বাই ফ্ৰেণ্ডছ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।